হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আজিনো ভিডিঅ'টোত কি দেখাব পাৰোঁ আৰু মই ইমান দিনে কিয় ভিডিঅ' দিয়া নাছিলোঁ সেইটোও আপোনালোকে জানি লওক। এয়া আমাৰ জীৱনলৈ আমাৰ বেটা আহিল। বেটাৰ এতিয়া 5 মাহ চলি আছে, সম্পূৰ্ণ হোৱা নাই আৰু। ফালে বেটাক পাপাৰ লগতে খেলাই থৈ গৈছোঁ। এয়া পাপাৰ লগত খেলি আছে আৰু আমি আজি শেৱালি আত্মসহায়ক পুখুৰীৰ পৰা মেটেকা উঠাব লৈছোঁ। এয়া আমাৰ ঘৰৰ পিছফালে পুখুৰীটো আছে। এয়া পুখুৰীত আহি এতিয়া মেটেকা উঠাইছোঁ। পুখুৰীটোত যিহেতু বহুত পানী আছে সেইটো কাৰণে হাকুটিডালেদি মেটেকাখিনি টানি অনা হৈছে। এনেকৈ এয়া চাব পাৰে, এনেকৈ টানি আনিছোঁ। পানী কম থকা হ'লে নামি কিনেই উঠাব পৰা গ'ল হ'লে। এনেকৈ মেটেকা জোপাৰ পৰা ঠাৰিখিনি এৰাই দিয়া হৈছে। এইখিনি চাফা কৰি ধুই কিনে ৰ'দত শুকুৱাব লাগিব আৰু এইখিনি এনেকৈ এয়া চাওক। এয়া আৰু আমাৰ ড্ৰেছবিলাক মন নকৰিব দেই, কাম কৰিবৰ কাৰণে এনেকৈ পিন্ধি লোৱা হৈছে আৰু। এয়া পুখুৰীটোত চাওক বহুত মেটেকা আছে। এয়া এনেকৈ দীঘল দাং এডালেদি এনেকৈ টানি অনা হৈছে দূৰৰখিনি। এয়া চাব পাৰে। আৰু মেটেকাৰ পৰা এইখিনি বোলে বেগ বনাব। বেগ আৰু বহুত কিবা কিবিয়ে বনায় বাৰু। আগতেতো গমেই পোৱা নাছিলোঁ মেটেকাৰ পৰাও যে এনেকুৱা মূল্যৱান বস্তুবিলাক বনায় বুলি। এতিয়াহে গম পাইছোঁ। আমাৰ গোটৰ বাইদেউ এগৰাকীয়ে উঠাব কৈছে এইখিনি। এয়া আমি উঠাই আছোঁ আৰু আমাৰ পুখুৰীৰ পাৰতে এজোপা ঔটেঙা গছ এজোপা আছে। এয়া ঔটেঙা বহুত লাগি আছে, চাব পাৰে আপোনালোকে। এয়া আৰু কাৰোবাক লাগিলে কমেণ্ট কৰি জনাব দেই, আমাৰ ঘৰত আহি লৈ যাব। মানে ওচৰৰখিনি কথা কৈছোঁ আৰু এনেকৈ আনি কিনে থৈ দিয়া হৈছে। প্ৰথমে গোটাই লৈছোঁ গোটেইখিনি, তাৰপিছত পাতলা কৰি মেলি দিব লাগিব ধুনীয়াকৈ। আৰু কামৰ মাজতে চাহ একাপ খাই লৈছোঁ। কামৰ মাজত চাহ একাপ খাব পালে ভালেই লাগে, হয় নাই? এফালে খাই বৈ আকৌ লাগি গ'লোঁ কামত। এয়া এইফালে মায়ে কিবা কৰি গৈ আছে আৰু হাঁহি। এয়া এনেকৈ ভালেই লাগে, সকলোৱে মিলিজুলি এনেকৈ কৰিলে আৰু টাইমবোৰ কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ। এইফালে খুৰীও বহুত হাঁহি আছে। এয়া চাওক কি কৈছে, এনেকৈ ভাল লাগে আৰু এইবাৰ আমি প্ৰথম কৰিছোঁ এইটো কাম, আগতে কৰা নাই বাৰু, হ'লেও বহুত ভাল লাগিছে। এয়া এনেকৈ ৰ'দত দি দিলোঁ এইখিনি, চাওকচোন। আৰু এইফালেও আছে। এইখিনি মেটেকা যেন লাগিছে নে কচুৰ যেন লাগিছে ক'বচোন। মানে কিছুমানে সোধে আৰু এইখিনি কচুখিনি কিয় ৰ'দত দি থৈছে বুলি, সেইকাৰণে সুধিলোঁ আপোনালোককো। এয়া চাওক, কমেণ্ট কৰিব কিহৰ নিচিনা লাগিছে। এয়া এইখিনি গোটেই দিনটো ৰ'দত দিয়াৰ পিছত ইমানখিনি শুকালে। এদিনতে ইমানখিনিয়ে শুকাইছে। বহুতখিনি শুকালে বাৰু, ৰ'দটো যিহেতু চোকা আছিলে ন, সেইকাৰণে বহুতখিনিয়ে শুকাইছে এদিনতে। এয়া চাওক। এয়া আৰু এইখিনি ধুনীয়াকৈ চপাই মেলি আকৌ ঢাকি থ'ব লাগিব। সেইকাৰণে এতিয়া চবেই চপাই লৈছোঁ। এইখিনি চপাই কিনে ঢাকি থ'ব লাগিব। নিয়ৰ পানী পৰিব দিব নালাগিব বোলে, নহ'লে আকৌ সেমেকি যাব ন, সেইকাৰণে নিয়ৰ পানী নপৰাকৈ এইখিনি চপাই মেলি আকৌ ঢাকি থ'ব লাগিব। এয়া ঢাকি থৈছোঁ এনেকৈ চপাই মেলি। এনেকৈ কৰি আছোঁ আৰু এফালে বাইদেৱে বেটাক খেলাই আছে আৰু মই মাজে মাজে কৰি আছোঁ। কোনোবা খেলালে কোনোবাহে কৰিব লাগিব। তাৰপিছত ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।